মানুহৰ জীৱনটো প্লাষ্টিকময় হৈ পৰিছে। কেৱল প্লাষ্টিকৰ ব্যৱহাৰটো ইমান দ্ৰুতগতিত বাঢ়ি গৈছে যে ক'ব নোৱাৰি। ইয়াৰ পৰা কেনেকৈ ভয়াৱহ সমস্যাৰ সৃষ্টি হ'ব পাৰি চিন্তা কৰিলে ভয় লাগি যায়। আমি যেতিয়া সৰু আছিলোঁ, স্কুলত পঢ়িছিলোঁ যে প্ৰদূষণ কেই প্ৰকাৰৰ, মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ আৰু পানী প্ৰদূষণ পাইছিলোঁ আমি। তো এই প্ৰদূষণসমূহৰ ভিতৰত বিশেষ কৰি বায়ু প্ৰদূষণ যিটো আছে এইটো খুব চিন্তাৰ বিষয়। বায়ু প্ৰদূষণ হ'লে কি হ'ব পাৰে? পানী প্ৰদূষণ হ'লেও যেনিবা চলি যায়, মাটি প্ৰদূষণ হ'লেও যেনিবা চলি যায়, কিন্তু বায়ু যদি প্ৰদূষিত হৈ পৰে, আমিতো অনবৰতে বায়ু সেৱন কৰিয়ে আছোঁ। বায়ু যদি সেৱন নকৰোঁ তেনেহ'লে 1 মিনিটৰ ওপৰত আমি থাকিবই নোৱাৰিম। গতিকে বায়ু প্ৰদূষণটো বিশেষ কৰি বেছিকৈ ৰোধ কৰাৰ ওপৰত প্ৰচেষ্টা ল'ব লাগে। তো আজিৰ ভিডিঅ'টো মই বনাইছোঁ এই কাৰণতে যে আজিৰ যিটো তাৰিখ হয়, আজিৰ তাৰিখত আপোনাৰ প্লাষ্টিক বেগ ফ্ৰী ডে। আজিৰ দিনটো প্লাষ্টিক বেগ ফ্ৰী ডে হিচাপে পালন কৰা হয়। তো আজিৰ দিনটো কেনেকৈ চেলিব্ৰেশ্যন কৰিব পাৰি? হয়তো আমি এইবিলাক বিদ্যালয়, অনুষ্ঠান প্ৰতিষ্ঠান আছে, এইবিলাকত আমি প্লাষ্টিক বেগ ফ্ৰী ডে হিচাপে পালন কৰিব পাৰি। ল'ৰা ছোৱালীক বুজাব পাৰি বা আন মানুহক বুজাব পাৰি যে প্লাষ্টিক ব্যৱহাৰটো কি কৰিব লাগে, কমাই দিব লাগে। প্লাষ্টিক বেগৰ সলনি আমি কাগজৰ বেগ ব্যৱহাৰ কৰিব পাৰোঁ। দোকানত গ'লে বা বজাৰত গ'লে আমাক দোকানীয়ে সাধাৰণতে প্লাষ্টিক বেগতেই দিয়ে, কেৰি বেগ বুলি যিটো কোৱা হয়, কেৰি বেগতে বস্তু পাতি দিয়ে। আমি সেই বেগত বস্তু পাতি ভৰাই আনি তাৰপিছত কি কৰোঁ? আমি এইবিলাক আকৌ আমি বস্তু পাতি ওলাই লওঁ। তাৰপিছত পলিথিনটো কি কৰোঁ? আমি চোতালত কোনোবা চুকত পেলাই দিওঁ, কোনোবাই বাঁহ গছৰ তলত পেলাই দিয়ে, তেনেকুৱা পেলাই দিয়ে। ফলত কি হয়? সেই মাটিডোখৰ কি হয়? প্ৰদূষিত হৈ পৰে। মাটিখিনিত প্লাষ্টিক পৰি পৰি লাহে লাহে কি হয়? মাটিৰ সকলো উৰ্বৰতা কমি যায়। মাটিৰ যিটো সাৰুৱা গুণ আছে, তৰপ আছে, সেইটো খতম হৈ যায়। সেই মাটিৰে পানী সৰকি যাব নোৱাৰে, মাটিৰ তললৈ পানী নিগৰি যাব নোৱাৰে। ফলত বহু ধৰণৰ সমস্যাই দেখা দিয়ে। তাৰ লগতে আকৌ এনেকুৱা কথা আছে যে প্লাষ্টিক, এতিয়া ধৰি লওক পলিথিন ধৰি লওক মাটিত পেলালে মাটি প্ৰদূষণ হয়। তাৰপিছত ইয়াক যদি আমি কিছুমানে ভাবে যে মাটিত পেলাই দিলেতো মাটি প্ৰদূষিত হয়, গতিকে ইয়াক কি কৰিব লাগে? জ্বলাই দিব লাগে। জ্বলাই দিলে কি হ'ব? বস্তুটো নাইকিয়া হৈ যাব, মাটিত নপৰিব। তেনেকুৱা কিবা কিবি ভাবি লয় আৰু ফলত জ্বলাই দিয়ে। জ্বলাই দিয়াৰ পাছতো এইটো প্ৰদূষণমুক্ত হৈ পৰিব এনেকুৱা কথা নহয়। জ্বলাই দিয়াৰ পাছত কি হয়? ইয়াৰ পৰা যিটো ধোঁৱা ওলায়, বিষাক্ত ধোঁৱা, প্লাষ্টিক পুৰি দিয়াৰ বিষাক্ত যিটো ধোঁৱা ওলায়, সেই ধোঁৱাটো কি হয়? বায়ুমণ্ডলত গুচি যায়। তো বায়ুমণ্ডলত গুচি যোৱাৰ ফলত কি হয়? আকৌ পুনৰ বায়ুখিনি প্ৰদূষিত হয়। সেই বায়ুটো কি হয়? প্ৰদূষিত হোৱাৰ ফলত ওপৰত যেতিয়া মেঘ আছে, মেঘৰ লগত আকৌ সেই ধোঁৱাবিলাক লগ লাগি কি হয়? আকৌ সেইবিলাক বৰষুণৰ পানীৰ লগত নামি আহে। তো নামি অহাৰ ফলত সেই যিটো বৰষুণৰ পানী আহিব, সেইটোও বিষাক্ত হৈ পৰে, এচিডযুক্ত হৈ পৰে। সেইবিলাক আকৌ মাটিত পৰিলে শাক পাচলি আছে, চব্জি পাতি আছে, সেইবিলাকৰ বেয়া হয়। মানুহৰ শৰীৰত পৰিলে বেয়া হয়। এতিয়া ধৰি লওক পুৰণি যিবিলাক কীৰ্তিচিহ্ন আছে, অট্টালিকা আছে, তাজমহল আছে, এনেকুৱা কিছুমান ডাঙৰ ডাঙৰ কিছুমান পুৰণি কীৰ্তিচিহ্ন আছে, সেইবিলাকৰ ওপৰতো কি কৰে? ই খুব বেয়াকৈ প্ৰভাৱ পেলায়। সেইবিলাকৰ যিটো চিকমিকনি আছে, সেইবিলাক লাহে লাহে কি হৈছে? খতম হৈ গৈছে। এতিয়া আগৰ নিচিনা সেইবিলাক দেখা পোৱা নাযায়। তো ভিডিঅ'টো আজিৰ উদ্দেশ্য এইটোৱে যে প্লাষ্টিক বেগ ফ্ৰী ডে হিচাপে আজিৰ দিনটো পালন কৰা হৈছে। গতিকে আজিৰ দিনটো অন্ততঃ চবেই প্লাষ্টিক ব্যৱহাৰ কৰিব। যদি প্লাষ্টিক ব্যৱহাৰ নকৰে তেনেহ'লে খুব ভাল হয় দিনটোত। আৰু ওচৰে পাজৰে যিমান মানুহ আছে সিহঁতক যাতে আপোনালোকে বুজাই দিব পাৰে যে প্লাষ্টিক বেগ ব্যৱহাৰ নকৰিলেই ভাল, তেতিয়া বেছি ভাল হয়। আমাৰ যিটো পৰিৱেশ আছে সেইটো প্ৰদূষণমুক্ত হৈ থাকিব। আৰু পৰিৱেশটো প্ৰদূষণমুক্ত কোনে কৰিব? বেলেগে আহি কৰি নিদিয়ে, আমি নিজেই কৰিব লাগিব। আমাৰ যিটো চাৰিওফালৰ বাতাবৰণ আছে, পৰিৱেশ আছে, সেইটো নিজেই আমি সুৰক্ষা দিব লাগিব। গছ পুলি ৰুব লাগিব। গছ পুলি ৰুই অন্ততঃ আমাৰ পৰিৱেশটো আমি কি কৰিব পাৰোঁ? প্ৰদূষণৰ পৰা নিয়ন্ত্ৰণ কৰিব পাৰোঁ। তো আজিৰ ভিডিঅ'টো ইমানতে সামৰোঁ। যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট কৰিব, আৰু লগতে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে পৰৱৰ্তী ভিডিঅ'সমূহ মই আপোনালোকৰ ওচৰলৈ সোনকালে লৈ যাব পাৰোঁ। ইমানে ক'লোঁ, ধন্যবাদ।